নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ বাবে লোকেল মুৰ্গীৰ মাংসৰ ৰেচিপি এটা লৈ আহিলোঁ। মোৰ এই ৰেচিপিটো চাই যদি আপোনালোকে ভাল পায় তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেন্তে আহকচোন মুৰ্গীৰ মাংসৰ ৰেচিপিটো বনোৱা আৰম্ভ কৰোঁ। ইয়াৰ বাবে মাংসখিনি নিমখ হালধি সানি আধা ঘণ্টা ঢাকি ৰাখিব লাগিব। পিঁয়াজ এটা ডাঙৰকৈ কাটি ল'ব, এটা পেষ্ট বনাই ল'ব, আদা নহৰুৰ পেষ্ট 2 চামুচ আৰু কেঁচা জলকীয়া 3টা, বিলাহী পেষ্ট বনাই ল'ব, গোটা জিৰা, গোটা ধনিয়া, জালুক, ইলাচি, লং, ডালচেনি এইখিনি শুকানে ভাজি গুড়ি কৰি ল'ব লাগিব। আলু 2টা ডাঙৰকৈ কাটি ল'ব। মছলাখিনি গুড়ি কৰি লোৱা হৈ গৈছে। কেৰাহী এটা গৰম হ'বলৈ দিব আৰু গৰম হ'লে তাত সৰিয়হৰ তেলখিনি দি দিব। তেল আপোনালোকে নিজৰ পচন্দ মতে দিব। এতিয়া পিঁয়াজখিনি দি দিব, পিঁয়াজৰ পেষ্টখিনিও দিব আৰু আদা নহৰুৰ পেষ্ট দি দিব। কেঁচা জলকীয়া কেইটা দি পিঁয়াজ আদা নহৰুৰ কেঁচা গন্ধটো গুচি যোৱালৈকে ভাজি থাকিব লাগিব। যেতিয়ালৈকে কেঁচা গন্ধটো গুচি নাযায় তেতিয়ালৈকে ভাজিব লাগিব। এতিয়া তাত বিলাহীৰ পেষ্টখিনি দি দিব। বিলাহীৰ পেষ্টখিনি দিয়াৰ পিছতো কিছু সময় ভাজিব যেতিয়ালৈকে বিলাহীৰ পৰা কেঁচা গন্ধ গুচি নাযায়। এতিয়া কাটি লোৱা আলু 2টা দি দিব। আলুখিনি দিয়াৰ পিছতো ঠিক তেনেকৈ কিছু সময় ভাজিব লাগিব। এতিয়া মেৰিনেট কৰি ৰখা মাংসখিনি দি দিব। মাংসখিনি দি হাই ফ্লেমত 5 পৰা 10 মিনিটমান ভাজিব লাগিব, যেতিয়ালৈকে মাংসখিনিৰ পৰা ভজা গন্ধ বাহিৰ নোলায়। লৰাই লৰাই ভাজি থাকিব। ভালকৈ ভাজিব যেতিয়ালৈকে মাংসখিনিৰ পৰা ভজা গন্ধ বাহিৰ নোলায়। এতিয়া তাত জোখমতে পানীখিনি দি দিব লাগিব। পানীখিনি দি ভালকৈ মিহলাই ল'ব। পানীখিনি দিয়াৰ পিছত মাংসখিনি 15 পৰা 25 মিনিটমান উতলাব লাগিব। গেছৰ জুই হাই ফ্লেমতে ৰাখিব লাগিব। মাজে মাজে লৰাই থাকিব। ভালকৈ উতলি যেতিয়া জলখন ঘন হ'ব আৰু মাংসখিনি সিজি আহিব তেতিয়া ভাজি লোৱা মছলাখিনি দি দিব লাগিব। মছলাখিনি দিয়াৰ পিছতো 5 মিনিটমান উতলাব লাগিব। পাঁচ মিনিট পিছত গেছৰ জুই নুমুৱাই দিব আৰু এয়া লোকেল মুৰ্গীৰ মাংসৰ জোল ৰেডি হৈ গ'ল। মোৰ এই ৰেচিপিটো চাই যদি আপোনালোকে ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। পুনৰ এটি নতুন ৰেচিপিৰ সৈতে উপস্থিত হ'ম। আজিলৈকে আহিছোঁ, ধন্যবাদ।